এই অসমীয়া গ্ৰামাৰটো আমি পঢ়িব লাগিব আৰু কি কি কোশ্চিন হয় ইম্পৰ্টেণ্ট টপিক কেইটা আমি চাব লাগিব কাৰণ গ্ৰামাৰতে নাম্বাৰ আমাৰ উঠাৰ সম্ভাৱনা বেছি থাকে কাৰণ গ্ৰামাৰত থাকে নাম্বাৰবিলাক গট নাম্বাৰ অৰ্থাৎ তুমি এটাকৈ ৱৰ্ড লিখিবা 1 মাৰ্ককেই পাবা যেটো আমি কিতাপৰ কোশ্চিনত নাপাওঁ তো তাৰ কাৰণে তুমি কিতাপতকৈ গ্ৰামাৰত বেছি ধ্যান দিব লাগিব তেতিয়াহে তুমি এটা ভাল নাম্বাৰ কেৰি কৰিব পাৰিবা বা লেটাৰ ৰাখিব পাৰিবা এতিয়া কথা হ'ল সেই টপিক কেইটা কি কি তো প্ৰথমে আমি তোমালোকৰ সিলেবাস ওয়াইজ কৈ আছো যে ফাৰ্ষ্টতে তুমি ৰচনা চাব লাগিব তো ফাৰ্ষ্টত যদি তুমি ৰচনা চোৱা ৰচনাত কি চাবা ৰচনাত চাব লাগিব বিজ্ঞানৰ অৱদান তাৰ পিছত তুমি কি চাবা জুবিন গাৰ্গৰ বিষয়ে চাব লাগিব তাৰ পিছত তুমি চাবা অসমৰ বানপানী আৰু এটা তুমি উৎসৱ যিকোনো এটা উৎসৱ বিশেষকৈ বিহু পঢ়িলেই ভাল তো বিহুৰ বিষয়ে পঢ়ি যাবা ঠিক আছে আৰু এটা তুমি পঢ়িবা জীৱনৰ লক্ষ্য বা মোৰ জীৱনৰ লক্ষ্য এই পাঁচটা তুমি ভালকৈ পঢ়িবা পঢ়িলে নিশ্চয় তোমালোকৰ কমন পৰিব এতিয়া তাৰ পিছত আমি আহিম জতুৱা ঠাঁচ তোমালোকৰ জতুৱা ঠাঁচ আছে আৰু সেই জতুৱা ঠাঁচত মই তোমালোকৰ এইটো যে কি আছে কিতাপ আছে এইটোৰ পৰা মই কৈ দি আছোঁ তোমালোকে যিকোনো কিতাপৰ পৰা পঢ়িলে হ'ব তো ইয়াৰ পৰা মই কেইটা তোমালোকক পঢ়ি দি আছোঁ কিছুমান জতুৱা ঠাঁচ সেইকেইটা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা যেনেকুৱা আওকাণ কৰ মানে অৱহেলা কৰ এইটো চাবা খাচকা উপযুক্ত হ নজৰ দি লক্ষ্য কৰ তাৰপিছত হাবথৰি খা মানে অতি কষ্টৰে যত্ন কৰ কপাল খা সুবিধা এৰ বা দুৰ্ভাগ্যত অৱস্থিতিত হ কপালৰ ঘাম মাটিত পেলা অতিপাত পৰিশ্ৰম কৰা এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক চাবা ঠিক আছে কপাল ফুট মানে দুৰ্ভাগ্যত অৱস্থিতিত হ কপালৰ জুই লাগ অৰ্থাৎ সৌভাগ্য নষ্ট হ কাণ কৰ মনোযোগ দি কাণ কথা নীলাজ নিৰোধ কাণ দি মনোযোগ দি বা মন দি এইবিলাক আমি পঢ়িব লাগিব লগতে কাণ থিয় কৰ কঁকাল ভাং এইবিলাক আমাৰ হয় কি ইম্পৰ্টেণ্ট জতুৱা ঠাঁচ আৰু কেইটামান মই কৈ দি আছোঁ গা এৰি দি চকু মদাকুলি এইটো বহুত ইম্পৰ্টেণ্ট হয় অৰ্থাৎ থাকি দিয়া মানুহ চকু মেলি চা চকুৰ কুটা হ চকুৰ পুতুলা চকুৰ মুনি এইবিলাক ইম্পৰ্টেণ্ট জতুৱা ঠাঁচ হয় তো এইবিলাক আমি চাব লাগিব তাৰপিছত আৰু কি আছে মুখ মেলা থাক ঠিক আছে দাঁত লগা হাত ধ হাতৰ মুঠিত ৰাখ হাত টান হাত বাগৰা হাতৰ হাৰে ভৰিত হাৰে এইবিলাক আমি ভালকৈ চাব লাগিব ঠিক আছে আৰু লাষ্টত আৰু কেইটামান মই কৈ দি আছোঁ সেইকেইটা হ'ল পেট মচা পেটত হাত ভৰি লুকা পেটে ভাতে খা মাটি কৰ মাটি দে হাৰ পেলা কথা দি চকু ৰাখ মাটি কৰ পিঠি দি চকু চৰহা এইটো বহুত ইম্পৰ্টেণ্ট হয় চৰত পচলা হাত দীঘল কাণ সমনীয়া হাত বগৰা এইকেইটা তুমি ভালকৈ চাব লাগিব ঠিক আছে তো ইয়াৰ পিছত আকৌ তুমি চাব লাগিব পুৰণি শব্দৰ আধুনিক ৰূপ তুমি ইয়াৰ পিছত কি চাব লাগিব পুৰণি শব্দৰ আধুনিক ৰূপ আৰু এইটো তুমি ক'ত পাবা তোমালোকৰ কিতাপত তোমাৰ কিতাপত যিখিনি শব্দ অৰ্থ আছে আধুনিক আৰু পুৰণাৰ সেইকেইটা চালেই তোমালোকৰ যথেষ্ট সেইখিনিতে কমন পৰিব ঠিক আছে তাৰ পিছত আহিব আমাৰ অনুসৰ্গ বা উপসৰ্গ এইকেইটা আমি চাব লাগিব ঠিক আছে এইটো আমাৰ গ্ৰামাৰত ভালকৈ দিয়া আছে তোমালোকে যিকোনো এটা অসমীয়া গ্ৰামাৰ ল'বা 20-15 মিনিটমান চালে তোমালোকৰ এইটো হৈ যাব ঠিক আছে তাৰ পিছত আমি চাব লাগিব সমাহৰ লগত তোমালোকে আগতেই কি পৰিচিত হয় কাৰণ এইটো আমি ক্লাছ 8, 7, 9 লোৱাৰ ক্লাছতো পাইছোঁ তাৰ কাৰণে এইটো তোমালোকে অলৰেডি জানা তাৰ ভিতৰত তোমালোকে বহুব্ৰীহি সমাহ এইবিলাক যে আছে এইটো ভালকৈ পঢ়ি যাবা ঠিক আছে ইয়াৰ পিছত আমাৰ যেটো আহিব টপিক সেইটো হ'ল প্ৰত্যয়টো তুমি অলপ কি হয় ভালকৈ চাব লাগিব কিয়নো তোমালোকৰ গ্ৰামাৰৰ ভিতৰত যদি টান এটা টপিক থাকে সেইটো হ'ল প্ৰত্যয় ঠিক আছে তো প্ৰত্যয়টো তুমি ভালকৈ চাই যাবা যেনেকুৱা প্ৰত্যয়ৰ ভিতৰত তুমি যদি লক্ষ্য কৰা তোমালোকৰ কৃত প্ৰত্যয় আছে হয় না স্ত্ৰী প্ৰত্যয় আছে এইবিলাক ভালকৈ পঢ়ি গ'লে নিশ্চয় কমন পৰিব বহুব্ৰীহি সমাহ আছিল এইটো প্ৰত্যয় নহয় হয় না তো তোমালোকে সেই প্ৰত্যয়কেইটা ভালকৈ চাব লাগিব ঠিক আছে তোমালোকে প্ৰত্যয়কেইটা যাবা যেনেকুৱা কৃত প্ৰত্যয় হয় না তদ্বীপ প্ৰত্যয় এইবিলাক আমি ভালকৈ চাব লাগিব ইয়াৰ পিছত তোমালোকৰ যেটো অসমীয়াৰ গ্ৰামাৰৰ টপিক আছিল সেইটো কি আছিল সমাৰ্থক শব্দ কি আছিল সমাৰ্থক শব্দৰ মিনিংই আছিল যে সেন্টেন্স কি কয় ওয়ার্ডটো তোমাৰ বেলেগ হ'ব কিন্তু মিনিংটো সেমে হ'ব তাকে কোৱা হৈছিল সমাৰ্থক শব্দ ঠিক আছে যেনেকুৱা আকাশ গগন হয় না ধৰা ধৰতি পৃথিৱী এইবিলাক একেটাই হয় কিন্তু বেলেগ কে আমি ওয়াৰ্ডত লিখিব পাৰো বা শব্দত লিখিব পাৰো তো এইবিলাক সমাৰ্থক শব্দ হয় আৰু এই সমাৰ্থক শব্দবিলাকৰ ভিতৰত তোমালোকে কিতাপত আছে সেইকেইটা ভালকৈ চাবা আৰু লগতে কিছুমান গ্ৰামাৰত তুমি ইম্পৰ্টেণ্ট এটা দুটা বাছি চাই গ'লেই কমন পৰি যাব ঠিক আছে তাৰ পিছত আমাৰ যেটো আছে নত্যবিধি আৰু সত্যবিধি নেক্সট যেটো আছে এইটো আমাৰ কি হয় নত্যবিধি আৰু সত্যবিধি সেই নত্যবিধি আৰু সত্যবিধিটো একেবাৰে ইজি হয় জেৰৰ পিছত থাকিলে দন্ত নমধ্যান্য হয় এনেকৈ আৰু যেটো আমাৰ নত্যবিধি আৰু সত্যবিধি আছিল এইটো তোমালোকে ভালকৈ চাই যাবা ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত আমি চাম আমাৰ ছন্দ ঠিক আছে তো গ্ৰামাৰত মাৰ্ক উঠোৱাৰ পদ্ধতি যদি তুমি লক্ষ্য কৰা 1 নম্বৰ নত্যবিধি চাব লাগিব ইয়াৰ পৰা মাৰ্কটো একেবাৰে সহজে উঠি যায় তাৰ পিছত ছন্দ চাব লাগিব কাৰণ ছন্দত তুমি কি হয় 5-6টা মান ছন্দ পৰি গ'লে তুমি 4 মাৰ্ক কনফাৰ্ম পাই যাবা ঠিক আছে যেনেকুৱা লেছাৰী ছন্দ তাৰ পিছত তোমালোকক মই এতিয়া কেইটামান ছন্দৰ কথা কৈ আছোঁ ইম্পৰ্টেণ্ট যেকেইটা ছন্দ হ'ব ঠিক আছে তো সেই ছন্দকেইটা তুমি যদি পঢ়ি যোৱা
ঠিক আছে তো পঢ়ি গ'লে তাৰ পৰাই কমন পঢ়ি যাব যেনেকুৱা চন্দ বুলিলে কি বুজায় ফাৰ্ষ্ট ডেফিনেশ্যন এইটো পঢ়িবা ঠিক আছে তাৰপিছত মই কেইটামান আৰু চন্দৰ নাম কৈ আছোঁ তোমালোকৰ এইটো কিতাপতেই আছে ঠিক আছে যেনেকুৱা ত্ৰিপদী চন্দ দুলৰী চন্দ এইবিলাকৰ গঠন বা ফৰ্মুলা পঢ়ি যাবা ঠিক আছে তাৰপিছত এটা আছে ছবি চন্দ তাৰপিছত ভেৰি ভেৰি ইম্পৰ্টেণ্ট যিটো হ'ল সেইটো হ'ল লেচাৰী কি লেচাৰী চন্দ আৰু ঝুমুৰা চন্দ ঠিক আছে এই দুটা বেছি ইম্পৰ্টেণ্ট হয় আৰু লগতে তুমি কুসুমমালা বা দীৰ্ঘ ঝুনা এইটো যোৱা 2025 চনত আহিছিল ঠিক আছে তো এইবাৰ তোমালোকৰ লেচাৰীটো বেছি ইম্পৰ্টেণ্ট হয় আৰু ঝুমুৰা বেছি ইম্পৰ্টেণ্ট হয় লগতে 14 হৰীয়া কবিতা এইখিনি অলপ ভালকৈ চাব লাগিব আৰু তাৰপিছত যদি আমি মষ্ট ইম্পৰ্টেণ্ট বুলি কওঁ সেইটো হ'ব তোমাৰ অমিত্ৰাক্ষৰ চন্দ আৰু মুক্তক চন্দ এইটো কিন্তু চাবই লাগিব তো তোমালোকৰ চন্দৰ ভিতৰত বেছি ইম্পৰ্টেণ্ট কোনটো অমিত্ৰাক্ষৰ চন্দ মুক্তি চন্দ লেচাৰী চন্দ ঝুমুৰা চন্দ এই চাৰিটা ভালকৈ চালে চন্দ কমন পৰি যাব তুমি 4 মাৰ্ক পাই গ'লা ঠিক আছে ইয়াৰ পিছত আমি চাম পাঠভিত্তিক যিবিলাক ব্যাকৰণ আছিল অৰ্থাৎ পাঠভিত্তিক ব্যাকৰণ কোনবিলাক হয় যেটো আমাৰ কিতাপত অলৰেডি দিয়া থাকে সেই কিতাপৰ কোশ্চেনবিলাক যি আছে অৰ্থাৎ গ্ৰামাৰ যি আছে যেনেকুৱা লিংগ পৰিৱৰ্তন কৰা হেনেকৈ যি তোমাৰ কিতাপত আছে ব্যাকৰণ সেই ব্যাকৰণ কেইটা চাব লাগিব তাকে কোৱা হৈছে পাঠভিত্তিক ব্যাকৰণ ঠিক আছে তাৰ পিছত তুমি চাব লাগিব যে ভাৱ সম্প্ৰসাৰণ কি হয় ভাৱ সম্প্ৰসাৰণ আৰু ভাৱ সম্প্ৰসাৰণটো ক'ৰ পৰা পঢ়িবা গ্ৰামাৰত আছে সেইটো মই জানো কিন্তু পঢ়িবা তুমি যেটো কিতাপত আছে ঠিক আছে কিতাপৰ কেইটাহে কমন পৰিব তাৰ কাৰণে কিতাপৰ কেইটা চাবা ভালকৈ ঠিক আছে তাৰ পিছত তোমালোকে চাবা সন্ধি এতিয়া সন্ধিৰ বিষয়ে আৰু এইটো তোমালোকে আগৰ পৰাই পৰিচিত সন্ধি তুমি ক্লাছ 8 9 10 তিনিটা ক্লাছতে পঢ়ি আহিছা হয় না 7 তো কি জানি পাইছিলা তাই সন্ধি আমি যেটো এটা ওয়াৰ্ডক ভাঙি আকৌ জোৰা লবা হয় না নাই তাকে সন্ধি বুলি কয় যেনেকুৱা হিমজকালৈ হিমালয় হয় না তাই হেনেকৈ সন্ধিটো তুমি অলপ চাব লাগিব সন্ধিটো সহজ হয় আৰু সন্ধিটো ক'ৰ পৰা কমন পৰিব আমাৰ কিতাপত যিখিনি দিয়া আছে তাৰ পৰা পঢ়িলে আমি কমন পাই যাম ঠিক আছে তো এইকেইটা ভালকৈ চাই যাব তাৰ পিছত আহি যাব বাক্য পৰিৱৰ্তন যেনেকুৱা সৰল বাক্যৰ পৰা জটিল বাক্যত পৰিৱৰ্তন কৰা বা জটিল বাক্য দিয়া থাকিলে তোমাক সৰল বাক্যত পৰিৱৰ্তন কৰিব দিলে তো এইটো গ্ৰামাৰত আছে বা কিতাপতে এটা দুটা এক্সাম্পল দিয়া থাকে পাঠভিত্তিক হয় সেইকেইটা তুমি অলপ ভালকৈ চাই গ'লে হ'ল এটা দুটা যদি তুমি কি চোৱা সৰলৰ পৰা কঠিনলৈ লোৱা বা জটিললৈ লোৱা বা জটিলৰ পৰা তুমি কি সৰললৈ অনা 3-4টা কোশ্চেন প্ৰেক্টিছ কৰিলে পাই যাবা ঠিক আছে তো প্ৰেক্টিছ কৰি যাবা এইবিলাক সহজ হয় ঠিক আছে ইয়াৰ পিছত তুমি পাবা কি এটা শব্দত প্ৰকাশ কৰা কি এটা শব্দত প্ৰকাশ কৰা এই এটা শব্দত প্ৰকাশ কৰা এইটো তুমি গ্ৰামাৰৰ পৰাই পঢ়ি যাবা ঠিক আছে এইটো কিতাপত অলপ কম আছে তো তুমি গ্ৰামাৰত চাব লাগিব এটা শব্দত প্ৰকাশ কৰাৰ ভিতৰত ঠিক আছে ইয়াৰ পিছত আমি চাব লাগিব এটা কি জ্যোতি চিহ্নৰ ব্যৱহাৰ জ্যোতি চিহ্ন মানে কি এটা তোমাক সেন্টেন্স দিয়া থাকিব সেই সেন্টেন্সৰ ক'ত দাৰি হ'ব ক'ত কমা হ'ব ক'ত সেমিকলন হ'ব এইবিলাকৰ ইউজ তোমাৰ কৰিব লাগিব আৰু এই চিন কেইটা দিয়াৰ লগে লগে তুমি 1 মাৰ্ক পাই যাবা কিমান সহজ হয় তেনেহ'লে সেইকেইটা তুমি ভালকৈ পঢ়ি যাবা এবাৰ পঢ়ি গ'লেই হ'ল ঠিক আছে তো বিশেষকৈ কি কৰিবা দাৰি ক'ত হয় সেমিকলন ক'ত হয় ঠিক আছে কমা ক'ত হয় এই তিনিটা ভালকৈ পঢ়িলে হৈ যাব ভাগৱত আৰু এটা আছে ভাৱবোধক যিটো চিন আছে এক্সক্লেমেটৰী চিম্বল সেইটো অলপ পঢ়ি গ'ল ঠিক আছে ইয়াৰ পিছত তুমি চাবা যে আবেদন বা প্ৰতিবেদন লিখন যেটো আমাৰ লাষ্টত আছে হেতু হল কি আবেদন আৰু প্ৰতিবেদন লিখন আবেদনৰ ভিতৰত কি পঢ়িবা আবেদনৰ ভিতৰত পঢ়িবা যে 2 পিৰিয়ড বা 3 পিৰিয়ডৰ পিছত ছুটি হোৱাৰ পিছত টিচাৰৰ পৰা বা ছুটি বিচাৰি আবেদন ঠিক আছে এইটো এটা যে ছুটি বিচাৰি আবেদন আৰু এটা তুমি কি পঢ়িব পাৰা প্ৰতিবেদন বা আবেদনৰ ক্ষেত্ৰত যে তুমি যিকোনো এটা পিকনিক স্পটলৈ যাবা তোমাৰ ফ্ৰেণ্ডক মাতিবা বা তাক ইনভাইট কৰিবা তোমাৰ জন্মদিন আছে তো তোমাৰ জন্মদিনত কি তোমাৰ বন্ধুক ইনভাইট কৰিবা এনেকুৱা টাইপৰ তোমাৰ কি হয় কোশ্চেন বিলাক এক্সামত আহে তো ইম্পৰ্টেন্ট এটা হল তোমাৰ বাৰ্থডে তোমাৰ বা যিকোনো ফাংচনত বিবাহিত ফাংচন হ'ব পাৰে তাত তুমি কি কৰিবা তোমাৰ ফ্ৰেণ্ডক মাতিবা তাৰ কাৰণে এটা প্ৰিপেয়াৰ কৰিবা আৰু এটা কি প্ৰিপেয়াৰ কৰিবা ছুটিৰ বাবে ঠিক আছে এই 2 ডিজনৰ তুমি যদি কি কৰা প্ৰেক্টিছ কৰা লেটাৰ ৰাইটিং নিশ্চয় কমন পৰিব লগতে তোমালোকে কি কৰিব লাগিব বিশেষকৈ ইয়াত পঢ়িব লগা আছে তাৰমানে এই কেইটাৰ ভিতৰত যদি আমি ইম্পৰ্টেন্ট কেইটা ধৰো সেই কেইটা হ'ব তোমাৰ কি নত্যবিধি সত্যবিধি ছন্দ ঠিক আছে তাৰ পিছত আমি তাৰমানে সহজে যাতে আমি মাৰ্ক উঠাব পাৰো তাৰ কাৰণে আমি কি জ্যোতি চিহ্ন আবেদন ঠিক আছে এইকেইটা আমি ভালকৈ পঢ়িব লাগিব আৰু লগতে পৰিণীয় শব্দৰ আধুনিক ৰূপ এইকেইটা আমি যদি চাওঁ আমি সহজে মাৰ্কটো উঠাব পাৰিম তো তোমালোকে ভালকৈ পঢ়া ভালকৈ এক্সাম দিয়া তোমালোকৰ ফাৰ্স্ট এক্সাম যেহেতু অসমীয়া আছে অসমীয়া যদি ভাল হৈ গ'ল তোমালোকৰ এটা সাহস আহি যাব আৰু এটা প্ৰথমত যেতিয়া সাহস আহি যাব তেতিয়া বাকি কেইটাও নিশ্চয় ভালেই হ'ব তো মই আশা কৰোঁ তোমালোকৰ এক্সাম ভাল হওক আৰু ভালকৈ পঢ়া সুস্বাস্থ্য থাকা থ্যাংক ইউ ধন্যবাদ আৰু যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা